हेलो गाइस, आज আমি যাবলৈ ওলাইছো বজাৰলৈ আৰু আপোনালোকে চাই থাকে ভিডিওটো। আজি আমি বজাৰত ক্ৰিকেট বল কিনিবলৈ যাবলৈ ওলাইছো। আমি মজা আয়েগা না ভিডিও। তেনেহলে আমি এতিয়া বজাৰত যাবলৈ ওলাইছো, আপোনালোকে চাই থাকে ভিডিওটো। তেনেহলে আমি আহি পালো বজাৰলৈ। এইখন হ'ল আমাৰ শনিবাৰে বজাৰ। আপোনালোকে চাই লওক বজাৰখন কেনে লাগিছে কমেন্ট বক্সত জনাব। এতিয়া আমি যাই আছো ক্ৰিকেটৰ ষ্টৰলৈ, আপোনালোকে চাই থাকিব। এয়া এইফালে আমি ক্ৰিকেটৰ দোকানলৈ আৰু ইয়াৰ পৰা আমি এটা বল কিনি ললো। এইটো বল আপোনালোকে চাওক, বলটোৰ কোৱালিটিটো ভাল আৰু বলটোৰ নাম হ'ল উৎসৰ বল। আপোনালোকে বলটো ভালকৈ চাওক। এইটো বল কেনে লাগিছে আপোনালোকে কমেন্ট বক্সত জনাব, ভাল লাগিছে নে বেয়া লাগিছে। আৰু এইখন হ'ল আমাৰ বজাৰ। এইখন বজাৰ শনিবাৰে হয় আমাৰ ইয়াত। আৰু বজাৰখন কেনে লাগিছে আপোনালোকে কমেন্ট বক্সত জনাব। আৰু আমি এটা বজাৰ কৰি যাবলৈ ওলাইছো। তেনেহলে ভিডিওটো ভাল লাগিছে যদি এটা লাইক আৰু এটা সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।